নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজিৰ দিনত মাৰ্কেটত বহুত তেনেকুৱা নতুন এপ্লিকেশ্যন আহিছে আৰু কি এপ্লিকেশ্যন আহিছে তাকে এই ভিডিঅ'টোত জনাম মই আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল চাওক, এতিয়া মাৰ্কেটত বহুতেই নতুন কিছুমান এপ্লিকেশ্যন আহিছে, কিন্তু এতিয়া এপ্লিকেশ্যন এনেকুৱা আহিছে, মাজতে যেনেকৈ কৈছিলোঁ এতিয়া YBY BXin আমাৰ অসমত বৰ্তমান ভাইৰেল হৈ আছিল আৰু তেনেকুৱা বহুত এতিয়া এপ্লিকেশ্যন আহিব। সিহঁতক দেখা পায় যিটো কপি কৰি বনাব, সেম ডিজাইনত বনাব। ঠিক তেনেকৈ এতিয়া তেনেকুৱা বহুত এপ্লিকেশ্যন আহিছে। কোনটো ফ্ৰড হয়, কোনটো কি হয়, ফ্ৰডটো এনেও থাৰ্ড পাৰ্টিয়ে এপ্লিকেশ্যন, এইবিলাক বেছি দিন নাথাকে বাৰু, কোনো সেবি ৰেজিষ্টাৰ্ড এপ্লিকেশ্যন নহয়। হ'লেও মানে কৈছিলোঁ বহুত তেনেকুৱা এপ্লিকেশ্যন আহিব বুলি। তাকে এতিয়া কি নতুন এপ্লিকেশ্যন আছে বহুতে হয়তো গম পোৱা নাই, কিন্তু বহুতে মোকো সুধি আছে, দাদা কিবা নতুন এপ্লিকেশ্যন আছে নেকি, ভাল তেনেকুৱা বিশ্বাস কৰিব পৰা, যাতে লছ নহয় পইচা, তেনেকুৱা এপ্লিকেশ্যন আছে নেকি বুলি সুধি আছে। গতিকে যিয়ে নহওক, চাওক বন্ধুসকল, ইয়াত এপ্লিকেশ্যন বহুত আহিছে। আপোনালোকে ইউটিউবত চাৰ্চ কৰিলেও পাব। বহুত তেনেকুৱা নতুন এপ্লিকেশ্যন আহিছে, YBY কপি, BXinৰ কপি তেনেকুৱা। আৰু সেই তেনেকুৱা এপ্লিকেশ্যন এতিয়া বৰ্তমান মই ব্যৱহাৰ কৰি চাইছোঁ, কিন্তু এতিয়ালৈকে সেইকাৰণে মই কাকো দিব খোজা নাই বা ভিডিঅ'টো ৰিভিউ দিয়া নাই, কাৰণ মই নিজে ইনভেষ্টমেণ্ট কৰি চাইছোঁ। ইনভেষ্টমেণ্ট কৰি উইথড্ৰল দিব নে নাই মই নিজে চাইছোঁ, সেইকাৰণে মই এতিয়ালৈকে কোনো ভিডিঅ'ত ৰিভিউ দিয়া নাই। তো যিয়ে নহওক বন্ধুসকল, আকৌ মোক ভাইটি এজনে সুধিছিলে, বা দাদা এই KYO এপ্লিকেশ্যনটো যে আহিছে কেনেকুৱা হয়, ভিডিঅ' এটা বনাই দিবচোন বুলি কৈছিলে। সেইকাৰণে কৈছোঁ আপোনালোকক, KYO এপ্লিকেশ্যনটো ইয়াত আপোনালোকৰ ছেম টু ছেম YBYত যেনেকুৱা আছিলে ইণ্টাৰফেচখিনি, মাৰ্কেটিং হওক, হোম পেজ হওক, ইণ্টাৰফেচখিনি গোটেই ছেম টু ছেম, ট্ৰেডিং অপশ্যন হওক, গোটেইখিনি ছেম টু ছেম, কোনোৱে ডিফাৰেণ্ট নহয়, একেবাৰে সেই YBYটোৰ নিচিনাই দেখাত। কিন্তু মোৰ ইমান এটা ভাল লগা নাই এতিয়ালৈকে, এটাও এপ্লিকেশ্যন ইমান এটা ভাল লগা নাই। হয়, মই লগাইছোঁ পইচা কেইটামানত, কিন্তু এতিয়ালৈকে মই এটাও ইমান এটা ভাল লগা নাই, বিশ্বাসৰ নহয়। মানে কি, হয়তো 2 দিনতে আকৌ বন্ধ হৈ যাব পাৰে, হয়তো আপোনালোকৰ পইচা আকৌ লছ হ'ব পাৰে। সেইকাৰণে এতিয়ালৈকে মই কোনো এপছৰ ৰিভিউ দিয়া নাই। মই নিজেই চাইছোঁ, মই নিজে প্ৰমাণ পোৱাৰ পিছতহে আপোনালোকক দিব পাৰিম। মই নিজে যদি প্ৰমাণ নাপাওঁ মই আপোনালোকক কেনেকৈ দিম, সেইটো কথা। গতিকে কোনো এপছৰ ৰিভিউ দিয়া নাই বৰ্তমান। KYOটো কেনেকুৱা হয় সুধিছিলে, ভিডিঅ' এটা বনাব দিছিলে, ভিডিঅ'টো বাৰু বনা নাই, জাষ্ট অকণমান কথাটো মাজতে কৈ দিলোঁ। আৰু চাওক বন্ধুসকল, এতিয়া যিটো পৰিস্থিতি YBY যেনেকৈ আমাৰ অসমৰ পৰা লুটি নিলে, সেইটোতো সকলোৱে জানে, বহুত ডাঙৰ এটা হাংগামা চলি আছে তাতে। আৰু অলৰেডি CID কেছ হৈছেও, সেইটো CID তদন্ত হ'ব। তাৰপিছত এতিয়া লাষ্ট ৰিজাল্ট কি হয় নাজানো, লাষ্ট ৰিজাল্ট ওলালেহে গম পাম তদন্তৰ পিছত। আৰু সেইকাৰণে এতিয়া এনেকুৱা, সেইটো আগতেও বহুতেই গম পাইছিল সেবি ৰেজিষ্টাৰ্ড এপ্লিকেশ্যন নহয় বুলি কয়। আৰু এতিয়াও কিছুমান তেনেকুৱা এপ্লিকেশ্যন আছে, বহুত এপ্লিকেশ্যন আছে, বহুত পুৰণা এপ্লিকেশ্যন আছে, সেইবিলাকৰ নাম ক'ব নাযাওঁ মই, আৰু মই নিজেও ব্যৱহাৰ কৰা নাই। কাৰণ মাৰ্কেটত চাৰ্চ কৰি চালে, ইউটিউবত চাৰ্চ কৰি চালে বহুত তেনেকুৱা এপ্লিকেশ্যনৰ বিষয়ে পোৱা যায়। আৰু কিছুমান চাওক, এতিয়া এপ্লিকেশ্যন এনেকুৱা আহে 2 দিন পিছত বন্ধ হৈ যায়, বা এসপ্তাহ থাকে, বা 10 দিন থাকে। সেইকাৰণে এতিয়া তেনেকুৱা কিছুমান এপ্লিকেশ্যনক বিশ্বাসে কৰিব নোৱাৰি, হঠাৎ আহে হঠাৎ বন্ধ হৈ যায়, আৰু বহুতৰে পইচা লোকচান হয়। চ' বন্ধুসকল বেয়া নাপাব, সৰু সুৰাকৈ এটা ভিডিঅ' বনাই দিলোঁ। আৰু এটা কথা কওঁ, যিটো BXin এপ্লিকেশ্যন হয়, RCKটো অলৰেডি যোৱাকালিৰ পৰা ছিগনেল দিয়া বন্ধ কৰি দিলে। মই সোমবাৰে কৈছিলোঁ RCK আৰু BXin দুয়োটাই বন্ধ হ'ল, তাতে কোনেও জইন কৰিব নালাগে বুলি। যিয়ে নহওক, কালি RCK ছিগনেল দিয়া বন্ধ হ'ল, মানে সেইটোও গ'ল। YBY ঠিক তেনেদৰে এনেই এপছটো অন কৰি হঠাৎ ছিগনেল দিয়া বন্ধ হৈ গ'ল। তাৰপিছত এপছটো নোখোলা হৈ গ'ল ফাইনেলি, আৰু তাৰপিছত এতিয়া RCK ছিগনেল বন্ধ হ'ল, সেইটোও বন্ধ হ'ব। আৰু BXinটো জাষ্ট এতিয়া এটা শ্ব' কৰি আছে, হঠাৎ যদি কোনোবাই তাতে পইচা ৰিচাৰ্জ কৰে নেকি বুলি ৰখি আছে, তাতে কাকো উইথড্ৰল দিয়া নাই, আৰু কাকো সেই ইন ফিউচাৰতো উইথড্ৰল নিদিয়ে, সেইটো 100% গেৰাণ্টি। গতিকে তাতে কোনেও নতুন মানুহে এপছটো চলি আছে বুলি তাতে পইচা ইনভেষ্টমেণ্ট নকৰিব, এইখিনি মোৰ আপোনালোকলৈ ৰিকুৱেষ্ট। কাৰণ সেই এপ্লিকেশ্যনটো একেবাৰে বন্ধ হৈ গৈছে যোৱা সোমবাৰ নহয়, যোৱা শুক্ৰবাৰৰ পৰাই, আজি শুক্ৰবাৰ, যোৱা শুক্ৰবাৰৰ পৰাই বন্ধ হৈ গৈছে। সেইটো অলৰেডি সিহঁতে টাৰ্গেট কৰি লৈছে যোৱা শুক্ৰবাৰে পইচা নিদিওঁ বুলি। গতিকে সেই এপ্লিকেশ্যনটো বাৰে সুধি থাকিব নালাগে। সেই এপ্লিকেশ্যনটো BXinটো যদি কাৰোবাৰ মুখতো শুনিছে BXinৰ নাম, যদি কোনোবাই জইন কৰিবও কয়, আপোনালোকে তাতে জইন নকৰিব, সেই এপ্লিকেশ্যনটো বন্ধ হৈ গৈছে। বন্ধুসকল, এনেকুৱাই কিছুমান ইনফৰমেশ্যন পাই থাকিব মোৰ চেনেলটোত। যদি আপোনালোকৰ ভাল লাগে, নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোক কণ্টেক্ট কৰিবৰ কাৰণে আপোনালোকক টেলিগ্ৰাম লিংক এটা পাব ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত। ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত মোৰত ক্লিক কৰিব, তাতে ক্লিক কৰিলে মোৰ টেলিগ্ৰামৰ লিংকটো পাব। তাতে আপোনালোকে কিবা সুধিব লগা থাকিলে পাৰ্চনেলি সুধিব পাৰিব, আৰু মেছেজ কৰিব পাৰিব সেই লিংকটোত ক্লিক কৰিলে। আৰু যদি আপোনালোকৰ টেলিগ্ৰাম নাই, তেতিয়াহ'লে আপোনালোকে টেলিগ্ৰামটো ডাউনলোড কৰি ল'ব, ছেম টু ছেম আপোনালোকে হোৱাটছএপৰ দৰে তাতে ব্যৱহাৰ কৰিব পাৰিব।